সেইপৰ পৰা চাহকাপ দিবলৈ তাই দেখা নাই, তাই কি কামত ব্যস্ত থাকে ইমান পৰ লাগে চাহকণ বনাওঁতে, এটা কাম কৰোঁতে যুগ যাব মানে তাই যুগ যাব। মা অকমান ইমান পৰ লাগিছিলে চাহকণ বনাওঁতে। এয়া লওক। এয়া চাহ দিছ, এইবিলাকত কোনদিনাখনৰ পৰা মই চাহ খাইছিলোঁ? কেতিয়া চাহ খাইছিলোঁ মই ষ্টীলৰ কাপত? হা, কেতিয়া খাইছিলোঁ? মোক পুৰি পেলাই মাৰিবলৈ খুজিছ মোক? যা নতুন কাপ প্লেটত চাহ লৈ আগে, নেখাওঁ মই নহ'লে। সদায় সদায় বন্ধাকবি ভাজি ওপৰকে কিয় বনাই থাকো বাৰু? মই একদম বেয়া পাওঁ খাবলৈ পাই। সদায় সদায় বন্ধাকবি ভাজি, সদায় সদায় বন্ধাকবি ভাজি, কিমান খাবা আৰু? মোক একে বিকতি যোৱা হৈছে কি আৰু? বেলেগ কিবা কিবি এটা বনাব নোৱাৰে? নেখাওঁ মই বন্ধাকবি ভাজি। হা, খালি বন্ধাকবি আৰু বেলেগ চব্জি নাই মানে? যিটো সহজ সেইটোহে বনাব। মা কি বনামনো তেতিয়াহ'লে? মই নেখাওঁ বন্ধাকবি। কেলে? সেই নহয়, এই কঁঠাল যে আনি থৈছিলোঁ, কঁঠালৰ চব্জি বনাব নোৱাৰ? কঁঠালটো সেই তাতে শুকাই থাকিবগে তাৰমানে। কঁঠালৰ চব্জি মই বনাব নাজানো নহয়। কি কলি তই? হে, গাঁৱৰ ছোৱালী হৈ তই কঁঠালৰ চব্জি বনাব নাজানো? হে, কঁঠালৰ চব্জি বনাব নাজানো? হা, কি শিকি আহিছিলি মাৰৰ ঘৰত? কি শিকি আহিছিলি? যা, কঁঠালৰ চব্জি নবনালে আজি মই ভাতেই নাখাওঁ। ঐ, তই যে সেই লাঠিডাল দি যে ঘৰ মুচিছ, সেই ফটাকানি দি পেলাই ঘৰ মুচিব নোৱাৰ? হে, তাই ফটাকানি দি ঘৰখন মুচিব নোৱাৰে? মহাৰাণীয়ে বিচনাখন পালে আৰু তাইক একো নালাগে, অত কাম সোপা পেলাই থৈছে। হাই হাই, ঐ কিমান শুৱ? হে, মা মই পৰিছিলোহে, এতিয়া পৰিছিলিহে? ভাগৰ লাগিছে। বিচনাখন পালে যে তোক একো নালাগে কেলে? হে, খালি অনবৰতে বিচনাত বাগত কেইখন বিচনা লগত আনিছিলি? মাৰৰ ঘৰৰ পৰা কেইখন বিচনা আনিছিলি? হে, চাহ এটোপা দিব লাগে খবৰ নাই? এই সন্ধিয়া হবলৈ হ'ল। হে, খালি টোপনি কি পেলালি ঐ? হাই ভগৱান, কি পেলালি তই? মা গাখীৰখন পৰি থাকিলে নহয়। এই ৰাতিপুৱাই তই তাৰমানে সেই গাখীৰখিনি পেলাই লৈ দিনটোলে অমংগল মাতিলি। হাই হাই, ল'ৰাটো থাকে হয় দূৰত। হে, কি খবৰ আহে দিনটোলে? আজি ঠিক নাই, এই কুলক্ষণীজনী এজনী, হে, এইজনী মানে জহনী যাইতি, এইজনী মোৰ শান্তি নাইকিয়া হৈ গ'ল মানে এইজনীৰ পৰা। হে, তই গোটেই ঘৰখনৰ বস্তু মোৰ এফালৰ পৰা ধ্বংস কৰি গৈছ। তোৰ গাত কিয় নহয় নাই? হা, এই অত বছৰ হ'ল হে, এটা নাতি পোৱালি মোক দেখাব নোৱাৰিলি। মই এতিয়া ল'ৰালে দ্বিতীয় বিবাহ কৰি আছো, চাই থাক, তোক খেদিম মই এইখন ঘৰৰ পৰা। তই গম পোৱা নাই? কি কৰি আছা? কি নকৰিবিনো বাইদেউ? সেই নহয়, তাই মোৰ গোটেই ঘৰৰ বস্তু এফালৰ পৰা ধ্বংস কৰি গৈছে, জাননে? তই নাজানো নহয় তাইৰ কথা? ইমান বছৰ হ'ল তাইৰ নাতি পোৱালি এটা মুখ দেখাব নোৱাৰিলে। হা, কাম এখন কৰাৰ কোনো স্থিৰতা নাই তাইৰ। হা, তই নাজানো এইবিলাক কথা? যৌতুকত একো এটা নানিলে।
যৌতুক লাগে, তোক যৌতুক লাগে। তই যৌতুকত কিমান বস্তু আনিছিলি? হা? তই কিমান আনিছিলি? তাইক যে ধৰি আছ, যৌতুকত কিমান বস্তু আনিছিলি তই? আৰু তাই দেখোন কাম কৰিয়ে থাকে। কিহৰ কাৰণে তই কিমান অত্যাচাৰ কৰি আছ? আমাৰ দিনৰ কথাটো বেলেগ আছিলে, এতিয়া দিন বেলেগ নহয়। তইতো বাতি এটাও ধুব নাজানিছিলি। হা? শাহু এজনী ভাল কাৰণে তই খাব পাৰিলি, গম পালি? এতিয়া তই বোৱাৰীৰ ওপৰত, তইতো বোৱাৰী আছিলি, এতিয়া বোৱাৰী বা শাহু হৈ পেলাই তই বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰি দেখুৱাইছ। হা? হ'ব তই কিহৰ কাৰণে সোমাইছ আমাৰ ঘৰৰ মাজত? তই এইবিলাক কথাৰ মাজত সোমাব নালাগে নহয়। হা? আহিছ কি কৰিলি তই? তোৰ ঘৰৰ মাজত মই সোমাব নালাগে। সোমাব নালাগে। তই আহিছ ক'ৰ পৰা? তই ক'ৰ পৰা আহিছ? তোৰ চৰিত্ৰ মই নাজানো। বোৱাৰী চৰিত্ৰত ধৰি কথা কৈ আছে, আৰু তাৰ ল'ৰা ছোৱালী হোৱা নাই। কি ল'ৰা ছোৱালী নিজে কৰিব পাৰে নেকি? তই এতিয়া ল'ৰা ছোৱালী জন্ম দিব পাৰিবি নেকি? সেইবোৰ ভগৱানৰ ওপৰত কথা। হা? তোৰ মাথাতে সেইবিলাক নধৰে নেকি কথা? তাই নিজে ল'ৰা ছোৱালী জন্ম দিবলৈ দিব পাৰে নেকি? তোৰ ল'ৰা গাতে কিবা দুখ থাকিব পাৰে, সেইটো নুবুজা কেলে? একে তাই ল'ৰা গাত দুখেই নাই। এইবাৰ মই কেইদিনমান থকাকৈ আহিছোঁ নহয়, এইবাৰ ল'ৰা আহক। ল'ৰা আহিলে মই গোটেইখিনি কথা লগাম তোৰ চৰিত্ৰৰ কথা মই গোটেইখিনি ক'ম ৰ।